মটকৰ যি পৰম্পৰা ভোজদুৱাৰখনৰ সেয়া সকলো নীতি নিয়ম আপোনালোকক দেখাম। অঁ হয় নেকি? সেয়া আমি আহি চব এতিয়া ভোজৰ খোলাবলৈ যাম আৰু নীতি নিয়মবিলাক আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ' শেষলৈকে চাই থাকিব আৰু বহুত দিন হ'ল ভিডিঅ' তেনেকৈ বনোৱা নাই। অৱশ্যে ফালে সোমাই আহিছোঁ ভিতৰত, সেয়া দেখিছোঁ একদম ভিতৰতো মানে গোটেই আহে নাই। সকলোকে অকণমান চাব বোলো দহাখনত কোন কেনেকৈ আহিছে, অলপ স্মৃতি থাকিব। আৰু গতিকে লৈ এইফালে পাকঘৰ ফালে সোমাই আহিছোঁ। যিহেতু এইফালে জলপানো খোলা বহিছে। ফালে এয়া ভাইটি লাগি আছে পানী যোগান। আহিলোঁ বৰষুণে নাই তথাপিতো হয় এইফালে ৰান্ধনি খোলা ফালে যাওঁ এতিয়া। অকণমান ৰান্ধনি ফালে কিমানখিনি আগবাঢ়িছে ইয়াৰ ভকতৰ ৰান্ধনি। হা অঁ ঠিক আছে। অঁ ইয়াৰ ভকতৰ ৰান্ধনি লাগি আছে ধুনীয়া। গোটা বল কৰিছে। আৰু যদি মাষ্টৰ লাগি আছে নিজৰ যি পৰম্পৰা নীতি নিয়ম। গৰখীয়া ল'ৰা খোলাত কিমানখিনি আগবাঢ়িছে নাজানিছোঁ। কিমানখিনি আগবাঢ়িছে আহিব লাগে তাই হৈছেগৈ। বাকীখিনি আৰু এয়া ফলবাখন এতিয়া বতৰৰ কাৰণে অলপ ভয় কৰি আছে। যিহেতু বতৰটো অলপ এনেকুৱা ধৰণৰ এয়া আমাৰ যিটো লাগি আছে আৰু আমাৰ ককাই লাগি আছে মাছ কাটিঙত। এই ককাইটো লাগি আছে নোমালকাই। যিহেতু মোৰ লগত বহুত কেইবাটাও ভিডিঅ'টো আছে নোমালকাই, তো ইয়াত লাগি আছে আজি মাছ কাটিঙত। আৰু অঁ এয়া মইনাক দেখা পালোঁ বহুত দিনৰ মূৰত। ভাল মইনা? এই পানীতোলাৰ বিয়া আছে এখন ঘৰৰ ছোৱালী। এতিয়া ল'ৰাটো ডাঙৰ হ'ল চাগে, যিয়ে হ'ল দে কি কৰিবি আৰু। এনেকেই হ'ব চব ইয়াৰ চব্জি কটাত ব্যস্ত মহিলাসকল। হৈছে আহিছোঁ এইফালৰ পৰা ভকতৰ খোলা ফালে ওলাই লাহেকৈ আগবাঢ়ি আহিছোঁ। ভকতৰ খোলা ফালে যাম এতিয়া। ভকতৰ নীতি নিয়মবিলাক আপোনালোকক দেখাম। এয়া দেৱকাই তামোলখন দিছে, খাই লওঁ। যোনটো চলিছে আৰু এইটোৱে দেখাব। বেয়াকৈ ক'লেও ভাল, ভালকৈ ক'লেও বেয়া। থেংক ইউ, গুড মৰ্ণিং। তাৰ গোপিনীসকলক দেখাইছোঁ বহি আছে ভকত নাই মানুহ। তামোল এখন খাই লৈছোঁ, খাই লৈ বোলো ভকতৰ ফালৰ পৰা ঘূৰিমগৈ এতিয়া। পেহী হৈছে তামোলখন খাই বাকী গোটেইখিনি পৰিচয় পাইছোঁ। ফালৰ পৰা এটা বোলো চবৰে স্মৃতি থাকক, এই দহা লৈ অহা সেইটো চবলৈ পাক কৰিছোঁ। এতিয়া আহি এই বৌ ছবিটো দেখাইছোঁ। বৌৱে এখন বৌ যোৱা হৈছে। বৌ কিয় আজি ক'ব লাগে
অনন্ত অনন্তকেইটা লগ লগাওঁতে এই সকামৰ পৰা আহিলে ধুতি চুতি লগাই যিহেতু আমাৰ সকামলৈ যোৱাৰ এটা পৰম্পৰা গামোচা এতিয়া দোকানত আৰু আহিছে দোকানখনত খুলিছেহি বাই বাই মাইনা বাই বাই বেটা